হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। মোৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া বাজে ৰাতিপুৱা 5:40। আজি অলপ সোনকালে উঠিছোঁ। ঘৰত মিস্ত্ৰী লাগিব, ঘৰৰ কাম আৰম্ভ কৰি আছে। সেইকাৰণে মিস্ত্ৰী আহিলে আৰু টাইমো নাপাম, নিযোগা ধৰতে যাব আৰু ছোৱালী নুঠাৰ আগতে চব কাম কৰি শেষ কৰিব লাগিব। জানে কিমান কাম লাগে, কাপোৰ ধোৱা, চোতাল ঘৰ, গৰু ছাগলী হাঁহ চব এনেও বহুত বস্তু আছে ঘৰত। এইবিলাকক খাব দিব লাগিব, ছাগলী পথাৰত দিব যাব লাগিব, টাইমেই নকলিব কাৰণে পূৰা ৰাতিপুৱা উঠি দিছোঁ। এনেও মই ৰাতিপুৱাই উঠোঁ, ঘৰৰ কামবিলাক যেতিয়া কৰিলে টাইম মিলে। ঘৰটোত ইমান কাম, দুপৰীয়া অলপ টোপনি মাৰিব টাইম নাপাওঁ। আৰু মইতো কৈছোঁৱেই, মই তাতে লুকাই ৰাখোঁ পৰ্দাৰ পিছফালে। আৰু তে বাগাৰ দি আছে। মিস্ত্ৰীৰ কাৰণে এতিয়া ৰুটি তৰকাৰী বনাই আছোঁ। 10:30 দিব লাগিব। চাহ তাহ দিয়াৰ পিছত এতিয়া আৰু এই যোগাৰে ধৰি আছোঁ। ৰঙালাও, বন্ধাকবি, মটৰ, আলু এনেকৈ আৰু তৰকাৰী এখন বনাম আৰু ৰুটি। তৰকাৰী হোৱাৰ পিছত ৰুটি ভাজি আছোঁ। বেছি ৰুটি নহয়, 9খন নে কেইখন ৰুটি আৰু। ৰুটি ভজা পিছত এনেকৈ মুচি দিলে মানে কি আটাবিলাক লাগি থাকিলে ধোৱাই নাযায়, ৰুটিটো ৰঙা নপৰে, ভাল হয় আৰু ধোৱা বাচন নহয় ৰুটিটো। ইমান বতাহ দিছে, অলপ অলপ চকুত ধোঁৱা লাগি আছে। দুপৰীয়া বোলে কঁঠালৰ তৰকাৰী বনাব, সেইকাৰণে গছৰ পৰা কঁঠাল পাৰি লৈ আহিছে। আমাৰ এই ঘৰৰে কঁঠাল, বাকলি চালে মোক অলপ সহায় কৰি দি আছে। নহ'লে একলা আৰু কিমান কষ্ট কৰিম কওক। নহ'লে আকৌ ভাতৰ টাইম হৈ যাব, ছোৱালীক গা ধুৱাব লাগিব, টোপনি খটাব লাগিব। বাবা ইমান কাম। মই বোলে মছলা বাতি লৈ আহিলোঁ। মছলা বটাৰ পিছত এতিয়া দালি হৈ গ'ল। দালি হোৱা কেৰাহীতে মই এতিয়া কঁঠালৰ তৰকাৰীখিনি বনাম। কঁঠাল আৰু আলু আগতে বইল কৰি লৈছিলোঁ। আপোনালোকেতো চবে কঁঠালৰ তৰকাৰী বনাব জানেই। আজি এনেই নিৰামিষেই বনাম, লগত মাংস বা মাছ তাছ নাই, এনে চিম্পুল।
খুৰাহঁতে বোলে কঁঠালৰ তৰকাৰী খাই পোৱা নাই, কৈছে বনাবি দেই, কঁঠালৰ তৰকাৰী খাওঁ আজি, কেনে লাগে চাওঁ। তৰকাৰী ভাজা আধা হৈ গ'ল আৰু